কোন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ধুদৰালি নিৰ্মাণ কৰা হৈছিল? ক. গদাধৰ সিংহ, খ. শিৱসিংহ, গ. ৰুদ্ৰসিংহ, ঘ. পুৰন্দৰ সিংহ। আৰু ইয়াৰ উত্তৰটো হ'ব ক. গদাধৰ সিংহ। বামুণী কোঁৱৰৰ আহোম নাম কি আছিল? ক. চুডাংফা, খ. চুহুংমুং, গ. চুবিনফা, ঘ. সংযোগফা। আৰু ইয়াৰ উত্তৰটো হ'ব ক. চুডাংফা। আহোম ৰাজত্বকালত প্ৰথমখন ৰাজধানীৰ নাম কি? ক. গোসাইগাঁও, খ. ৰংপুৰ, গ. চৰাইদেউ, ঘ. নলবাৰী। আৰু ইয়াৰ উত্তৰটো হ'ব গ. চৰাইদেউ। ব্ৰহ্মপুত্ৰ উপত্যকাত আহোমসকলে কেতিয়া প্ৰৱেশ কৰিছিল? ক. 1220 খ্ৰীষ্টাব্দত, খ. 1225 খ্ৰীষ্টাব্দত, গ. 1228 খ্ৰীষ্টাব্দত, ঘ. 1130 খ্ৰীষ্টাব্দত। আৰু ইয়াৰ উত্তৰটো হ'ব গ. 1228 খ্ৰীষ্টাব্দত। শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল? ক. 1939 খ্ৰীষ্টাব্দত, খ. 1449 খ্ৰীষ্টাব্দত, গ. 1559 খ্ৰীষ্টাব্দত, ঘ. 1669 খ্ৰীষ্টাব্দত। আৰু ইয়াৰ উত্তৰটো হ'ব খ. 1449 খ্ৰীষ্টাব্দত। ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথমগৰাকী অসমীয়াৰ নাম কি? ক. মণিৰাম দেৱান, খ. পিয়লি ফুকন, গ. গোমধৰ কোঁৱৰ, ঘ. কুশল কোঁৱৰ। বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব গ. গোমধৰ কোঁৱৰ। পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? ক. নগাঁও জিলাত, খ. শিৱসাগৰ জিলাত, গ. কাৰ্বি আংলং জিলাত, ঘ. দৰং জিলাত। আৰু ইয়াৰ উত্তৰটো হ'ব পথৰুঘাটৰ ৰণ ঘ. দৰং জিলাত সংঘটিত হৈছিল। শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যোৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল? ক. 1794 চনত, খ. 1820 চনত, গ. 1697 চনত, ঘ. 1567 চনত। আৰু ইয়াৰ উত্তৰটো হ'ব ক. 1794 চনত। সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থ দেওলুং-খাই ৰচক কোন? ক. ৰীতা চৌধুৰী, খ. নিৰ্মলপ্ৰভা বৰদলৈ, গ. মামণি ৰয়ছম গোস্বামী, ঘ. মাইনী মহন্ত। আৰু ইয়াৰ উত্তৰটো হ'ব ক. ৰীতা চৌধুৰী। নেপথ্য শিল্পী হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী গায়ক গায়িকাৰ নাম কি? ক. পাৰ্ভিন চুলতানা, খ. তৰালী শৰ্মা, গ. প্ৰিয়ংকা ভৰালী, ঘ. মুন্মী বৰা। আৰু ইয়াৰ উত্তৰটো হ'ব খ. তৰালী শৰ্মা। অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি? বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ মই আপোনালোকৰ পৰা বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে কমেণ্ট বক্সত এই প্ৰশ্নটোৰ উত্তৰ মোক জনাব। অসমীয়া মহিলাই কাপোৰত সাধুকথা ৰচিব পাৰে। বিখ্যাত উক্তিটো কাৰ আছিল? ক. ড. ৰাজেন্দ্ৰ প্ৰসাদ, খ. বি. আৰ. আম্বেদকাৰ, গ. মহাত্মা গান্ধী, ঘ. জৱাহৰলাল নেহৰু। আৰু ইয়াৰ উত্তৰটো হ'ব গ. মহাত্মা গান্ধী। অসমীয়া গদ্য সাহিত্যৰ জনকগৰাকীৰ নাম কি? ক. চন্দ্ৰকুমাৰ আগৰৱালা, খ. লক্ষ্মীনাথ বেজবৰুৱা, গ. ভট্টদেৱ, ঘ. জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু ইয়াৰ উত্তৰটো হ'ব গ. ভট্টদেৱ। শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি? ক. গুণমালা, খ. কীৰ্তন, গ. দশম, ঘ. কালীয় দমন। আৰু ইয়াৰ উত্তৰটো হ'ব ক. গুণমালা। গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? ক. নীলাচল, খ. কালাপাহাৰ, গ. জাপৰিগোগ, ঘ. চিত্ৰাচল। আৰু ইয়াৰ উত্তৰটো হ'ব ঘ. চিত্ৰাচল পাহাৰত অৱস্থিত। অসমৰ কোনখন বিশ্ববিদ্যালয়ত ৰেডিঅ'ৰ প্ৰচলন পোনপ্ৰথমে হৈছিল? ক. গুৱাহাটী বিশ্ববিদ্যালয়, খ. ডিব্ৰুগড় বিশ্ববিদ্যালয়, গ. অসম বিশ্ববিদ্যালয়, ঘ. কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব ঘ. কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। ৰাষ্ট্ৰীয় বঁটা প্ৰাপক দেৱজিৎ চাংমাই কোনটো পেছাৰ সৈতে জড়িত? ক. গায়ক, খ. লেখক, গ. ছাউণ্ড ডিজাইনাৰ, ঘ. নিৰ্দেশক। আৰু ইয়াৰ উত্তৰটো হ'ব
গ. ছাউণ্ড ডিজাইনাৰ